ডিগবৈত বন মহোৎসৱ উদযাপন বন বিভাগৰ লগতে ডিগবৈ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ শিক্ষক ছাত্ৰৰ সহযোগিতা অসম বন বিভাগে ১ জুলাইৰ পৰা ৭ জুলাইলৈকে সপ্তাহজোৰা কাৰ্যসূচী হাতত লৈ শনিবাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ডিগবৈ বন সংমণ্ডল প্ৰাধিকাৰী PC ৰঞ্জিত ৰামে। ডিগবৈ চহৰৰ পাৰ্শ্বৱৰ্তী ভিতৰ বৰজান প্ৰাথমিক বিদ্যালয়ৰ কাষতে কেইবা হেক্টৰ মুকলি গিজিং মাটিত মূল্যৱান গছৰ পুলি ৰোপণ কাৰ্যসূচীত শনিবাৰে প্ৰটেকশ্যন ৰেঞ্জাৰ গোবিন্দ গগৈ নেতৃত্বত ২০০ শতাধিক গছ পুলি ৰোপণ কৰা হয়। ডিগবৈ মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ৰাজীৱ ৰুদ্ৰ তাৰিয়াঙৰ নেতৃত্বত NSS গোটৰ প্ৰাণী বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে গছপুলি ৰোপণ কৰি উল্লেখযোগ্য কাম সম্পাদন কৰা পৰিলক্ষিত হয়। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। আজি বন মহোৎসৱ উপলক্ষে আমি বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰিবলৈ ইয়ালৈ বালিজান বৰজান ফৰেষ্ট ৰেঞ্জলৈ আহিছোঁ। ডিগবৈ কলেজৰ NSS গোটৰ তত্ত্বাৱধায়ক ৰাজীৱ ৰুদ্ৰ তাৰিয়াং ছাৰৰ আণ্ডাৰত আমি আজি তাৰিখত লৈছোঁ। এইটো হৈছে আজি বন মহোৎসৱ। তো বন মহোৎসৱটো প্ৰত্যেক বছৰে আমাৰ গোটেই ভাৰতত মানে আমাৰ এসপ্তাহ হিচাপে কাৰ্যসূচী হিচাপে পালন কৰা হয় 1 পৰা 7 জুলাই। আৰু সেই প্ৰগ্ৰামটোৰ কাৰণে আমি আজি আহি ইয়াত গোট খাই আমি ইয়াতে কলেজৰ ছাত্ৰ ছাত্ৰী ল'ৰাখিনিক আমি ইয়াতে গোট খাই আহিছে। আৰু সেই কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগত আমাৰ যিখিনি এতিয়া নতুনকৈ এডমিশ্যন লৈছে, যিবোৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ কলেজত ডিব্ৰুগড় কলেজত এডমিশ্যন লৈছে, যিবোৰ ফ্ৰী ৱেইভাৰ্ছৰ ভিতৰত পৰে, তেওঁলোকে গছপুলি ৰুব লাগে। আৰু সেই গছপুলি ৰুবলৈ কাৰণে তেওঁলোকৰ ইয়াতে ফৰেষ্টৰ প্ৰাংগণত আমি আহিছোঁ। এইখিনি অলপমান ডিগ্ৰেড ফৰেষ্ট, এই ডিগ্ৰেড ফৰেষ্টত আমি প্লান্টেশ্যন কৰিবলৈ আহিছোঁ। আৰু এই প্ৰগ্ৰামটো আমি অৰ্গেনাইজ হৈছে NSS ডিব্ৰুগড় কলেজ, ডিপাৰ্টমেণ্ট অফ জুলজি ডিব্ৰুগড় কলেজ, ডিগবৈ ফৰেষ্ট ডিভিজন আৰু IQAC ডিব্ৰুগড় কলেজৰ কলাবৰেশ্যন। গতিকে মোৰ কথাখিনি মই জংগলৰ কাৰণে আৰু মানুহ কাৰণে বি এটা একদম ধুনীয়াকৈ এটা জংগল কৰিবৰ কাৰণে আৰু যিমান ছাত্ৰ ছাত্ৰী আজি জইন কৰিছে তেওঁ এটা এটাকৈ কৰিব, এটা এটাকৈ পুলি ৰুব আজি। আৰু বাকী মই চবকে যিমান আপোনাৰ নতুন জইন কৰিছে, আপোনালোক যে টকা জেগা আছে হ'ব পাৰে বেলেগ বেলেগ জেগাৰ পৰা আহিছে, এটা ধুনীয়া পৰিৱেশত জেগাত আহিছে আপোনালোক গোটেইকেইটা। আপোনাৰ বন সম্পদ যি আছে যিমান ইয়াত আছে কোনো জেগাত নাই ইফালে। তো আপোনালোক গোটেইকেইটা চাওক, সুৰক্ষা কৰক। আৰু বাকী আপোনাৰ লগৰ পৰিয়াল আছে, আপোনাৰ লগৰ মানুহ আছে, চবকে বুজাব লাগিব কিয় জংগল বচাব লাগিব, কিয় পুলি ৰোপণ কৰিব। আৰু এতিয়া অলপ দিন পিছত আমি আমাৰ আসাম গভৰ্ণমেণ্ট এটা নতুন এটা স্কিম বি লৈছে, 1 কোটি পুলি ৰুব এইকেইটা দিনত। তো আপোনালোক বি আপোনাৰ পৰিয়ালত বি কথা পাতিব লাগিব, গছ ৰুব, গছ কমাৰ্চিয়েলবিলাক গছ ৰুই তাৰপিছত ডাঙৰ হৈ যাব, তাৰপিছত কাটি আপোনালোকে আৰু গছ ৰুব পাৰে, ফাৰ্নিচাৰ বি চব ইউজ কৰিব পাৰে কাঠৰ হিচাপে বি। তো এটা কমাৰ্চিয়েল এটা ট্ৰী ইকনমি বনাবৰ কাৰণে আমাৰ আসাম গভৰ্ণমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট চেষ্টা কৰি আছোঁ। তাৰ কাৰণে আপোনাৰ চবৰে ছাপৰ্ট বি আমি বিচাৰিছোঁ এতিয়া। বাকী আজি বন মহোৎসৱ আৰম্ভ আজি হৈছে। ডিগবৈ কলেজৰ HOD ছাৰ আৰু ইয়াত উপস্থিত থকা সকলো ষ্টুডেণ্টছ আৰু মোৰ ষ্টাফ, আজি আমি বন মহোৎসৱ 1 উইক চেলিব্ৰেশ্যন হ'ব আজিৰ পৰা। আৰু এই বন মহোৎসৱ ইম্পৰ্টেণ্ট হয় কাৰণ আমি ইয়াতে গছ ৰুব লাগিব, গছপুলি ৰোপণ কৰিব লাগিব। কাৰণ আমি গছপুলি কিয় ৰোপণ কৰিব লাগে? কাৰণ আমাৰ গছপুলি ৰোপণ কৰিলে আপোনাৰ এনভাইৰনমেণ্টটো ক্লিন থাকে, আমাৰ এয়াৰটো পিউৰিফাই কৰে, আৰু সেইবাবে মানে আমাৰ জীয়াই থাকিবৰ কাৰণে এটা ভাল এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰে। আৰু সেইবাবে আজি যি ইনিচিয়েটিভ লৈছে ডিগবৈ কলেজ, মই তেওঁলোকক বহুত অভিনন্দন জনাইছোঁ। আৰু যাতে এনেকৈ আগবাঢ়ি আহক, ষ্টুডেণ্টছখিনি আনক, তেওঁলোকে ইম্পৰ্টেঞ্চ অফ ট্ৰিজবিলাক বুজি পাওক, তাকে কৈ মই মোৰ বক্তব্য সামৰি দিছোঁ।